এটা দ্ৰৱই কি কৰিছে ৰঙা লিটমাছটো কি কৰি দিছে নীলা কৰিছে অৰ্থাৎ এতিয়া এনেকুৱা যদি এটা এনেকুৱা এনে ধৰণৰ এটা বিকাৰত এনে ধৰণৰ বিকাৰ এটাত কি কিছুমান পদাৰ্থ আছে এই পদাৰ্থ বা দ্ৰৱ আছে এই দ্ৰৱতে কি কৰিছে এনেকুৱাকৈ এটা ৰঙা লিটমাছ এটা দি দিয়াৰ লগে লগে ইয়াৰ কালাৰটো কি হৈ গ'ল ই নীলা হৈ গ'ল এটা কৈছে যে দ্ৰৱটোৰ pHৰ মান কিমান হ'ব পাৰে দ্ৰৱটোৰ pHৰ মান কিমান হ'ব পাৰে এতিয়া pH মানে হৈছে দ্ৰৱটোত কিমানখিনি পৰিমাণৰ হাইড্ৰজেন থাকিব pH এটা হৈছে স্কেল ইটো কি pH টো কিমান থাকিব 0 ৰ পৰা 14 লৈ থাকে আৰু ইয়াৰ 7 মানে হৈছে ইয়াৰ কি প্ৰথম অৱস্থা 7 ৰ পৰা ই যিমানে 0 ৰ ফালে গতি কৰিব সিমানে ই কি হ'ব বস্তু এটা pHৰ মানটো সিমানে এচিডৰ সংখ্যা বৃদ্ধি হৈ আহিব আৰু 7 ৰ পৰা যিমানে ই 14 ৰ ফালে যাব সিমানে ইয়াৰ বস্তুটো কি হৈ যাব ই ক্ষাৰকীয় হৈ যাব আৰু ই যিমানে ইফালে আহি থাকিব সিমানে কি হ'ব এচিডীয় গতিকে এই pH টো আমি গম পালো যে ই কি কৰিছে ৰঙাটোক ই নীলা কৰিছে গতিকে সেই কাৰণে ইয়াৰ মানটো কিমান হ'ব ইয়াৰ মান কিমান হ'ব দ্ৰৱটোৰ pH ৰ মান 10 আহে আৰু এই প্ৰশ্নটোৱে কেতিয়াবা ইয়াৰ অল্টাৰনেটিভ হিচাপে দিয়া অৰ্থাৎ বিকল্প কৰি দিয়ে যে দ্ৰৱ এটা ৰঙা নীলা লিটমাছ ৰঙা কৰে বুলি দিব দ্ৰৱ এটাই নীলা লিটমাছ ৰঙা কৰে বুলি দি পেলে কি কৰিব তাৰ pH ৰ মানটো দি দিব দি পেলে ইয়াতে কি কৰিব পাৰে তোমালোকৰ কি কৰিব পাৰে অপচনত ধৰা হওক 8 দিব 9 দিব 10 দিব আৰু এটা কি কৰিব 7তকৈ কম দি পেলে এনেকৈ ধৰণৰ আমাক খুলিব পাৰে তেতিয়া আমি গম পাম আৰু এনেকুৱাও কৰিব পাৰা তোমালোকে যে এই অপচন কেইটা চাই লম আমি চাই পেলে ইয়াতে কোনটো 7তকৈ কম আছে বা কোনটো 7তকৈ বেছি আছে যদি গোটাই কেইটা 7তকৈ বেছি আছে তেতিয়া আমি 7তকৈ কম থকাটো আমাৰ এনসাৰ হ'ব আৰু যদি গোটাই কেইটা 7তকৈ কম থাকি এটাত যদি 7তকৈ বেছি আছে তেতিয়াও কি ইটোৱে থাকি আমাৰ কি হ'ব এনসাৰ হ'ব থ্যাংক ইউ